सिखनत के अगुयाय मार्शल मेनखान ओना सिखनत हामेटना ठाव के जुदी बांग तहेना एनते खान पटुआ को आखिर ᱧᱩᱛ डहार ते लहा और नोंकान घटन के नेल आकाना आसाम पनत रे मेन दो आसाम पनत रे 34 टी हाई मद्रासा स्कूल को मुद्रे जहां धुबड़ी जिला बिलासपाड़ा इलाका सापुट ग्राम रे मेना आकाद हाई स्कूल मदरसा हाई स्कूल ओना बंद रे आंदे एम आकादा आसाम सरकार और ओना मदरसा स्कूल रे 586 जन पटुआ अलो खान तहत को नित उनको हाल डाले रे मेना आकाद को बंद नकरले ভালো আছে ইতিমধ্যে আমার পরিসর হাই স্কুলে দিছে হয় এটি আর হাই মাদ্রাসা হয় তারা না এটা হাই স্কুল আছে যে সরকারের নির্দেশ মর্মে যে বর্তমান সময়ত 34 মানে বিদ্যালয় বন্ধ করে দেওয়া হবে এই বিষয়ে আপনি কি কবেন তার ভিতৰত আপনার যেটো স্কুল আছে স্কুল করেছে এই বিষয়ে কি কবেন এটা তো সরকারের নির্দেশ আমি তো দিছি সরকারের নির্দেশ অমান্য করলে না হবে কিন্তু মোর সরকারের বিশেষ অনুরোধ থাকিল যাতে স্কুল বন্ধ করে নিদিয়ে বা কারণে একটা স্কুল নিদিয়ে যোৱাবাৰ যেটো পৰীক্ষা হৈছে মাধ্যমিক পৰীক্ষা হৈছে ইয়াৰ আপোনালোকৰ টোটাল ষ্টুডেণ্ট কিমান আছে আমার যোৱাবেলি পৰীক্ষা দিছিল 41 আৰু উত্তীৰ্ণ কিমান হৈছে উত্তীৰ্ণ এজনো হয় কি কাৰণত হোৱা নাই মানে একমাত্র কারণ মই বুঝতে পাইছি ল'ৰা ছোৱালীসকলে কোভিডের দহাই দিয়ে পড়াশোনা করে যেহেতু যোৱাবেলি এনেই পাছ করে দিছে এই কথাটো তেওঁ মাইন্ড বেছিকৈ মানি লৈছে আহোঁতে প্ৰায় 15-20 মিনিটমান লাগে আগৰ মই শুনিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ স্কুলখন যাতে বন্ধ কৰি নিদিয়ে তেনেতে আগৰ শ্ৰেণীৰ মেট্ৰিকত যি হৈছে মই নাজানো কিন্তু আমি এবাৰ রেজাল্ট ভাল কৰিব বিচাৰিছোঁ তেখেতে আমাৰ স্কুলখন যদি বন্ধ কৰি দিয়ে তেনেতে আমাৰ স্কুলখনৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে ধ্বংস হৈ যাব আৰু যদি আমাৰ স্কুলখন বন্ধ কৰি নিদিয়ে আৰু আমাৰ স্কুলত প্ৰায়মান মানুহে আশা লৈ পৰি আছে যে আমি ইঞ্জিনিয়াৰ হ'ম ডক্টৰ হ'ম ইঞ্জিনিয়াৰ ডক্টৰ আৰ্মি পুলিচ হ'ব বিচাৰিছে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি স্কুলখন বন্ধ কৰি দিয়ে তেনেতে আমাৰ আশাই থাকি যাব আৰু